নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপিটো হৈছে নৰসিংহৰ লগত গৰৈ মাছৰ জোল। তাৰ বাবে মই লৈছোঁ এয়া আলু লৈছোঁ অলপমান, এয়া সিজাই লৈছোঁ আলু। তাৰপৰা এয়া অলপমান পিঁয়াজ লৈছোঁ, অকণমান পিঁয়াজ লৈছোঁ, বেছি নাই লোৱা। এয়া আদা নহৰু, এয়া অকণমান জালুক লৈছোঁ আৰু এয়া নৰসিংহ মিক্সিত দি লৈছোঁ। তাৰপৰা এয়া হৈছে সৰু মাছ, গৰৈ মাছ আছে, পুঠি মাছ আছে, খলিহনা এনেকৈ আছে। এয়া মই কেৰাহী পাতি লৈছোঁ। কেৰাহী প্ৰায় গৰম হৈ গৈছে। এতিয়া তেল দিম কেৰাহীত। তেল দিছোঁ। ইয়াত তেল প্ৰায় গৰম হৈ গৈছে। তেলত মই প্ৰথমতে ইয়াত পিঁয়াজ দিম। তাৰপৰা আদা নহৰু দি দিছোঁ একেলগে। আদা নহৰু দি দিছোঁ। এতিয়া মই জালুকখিনি দি দিম। জালুক বেছি নাই দিয়া, কম পৰিমাণে দিছোঁ। অলপ গেছৰ ফ্লেমটো কমাই দিম। এতিয়া মই ইয়াতে হালধি দিছোঁ। এতিয়া মই যিখিনি সিজাই লৈছিলোঁ আলুখিনি ইয়াত হাতেৰে ভাঙি দি দিম। আলু দিলে অলপ টেষ্টি হয়, বস্তুটো ডাঠ হয়। এয়া অলপ দেৰি ভাজি থাকিম। এয়া ভাজি আছোঁ। মই বেছিকৈ বনোৱা নাই, কমকৈ বনাইছোঁ, যিহেতু আমাৰ মানুহ কম ঘৰত। 4জনৰ জোখাৰে বনাইছোঁ মই। এতিয়া ইয়াতে মই মিক্সিত দি লোৱা নৰসিংহৰ পাতখিনি ইয়াতে মই দি দিম। এতিয়া দি দিছোঁ। ইয়াতে এতিয়া অলপ নিমখ দিম। নিমখ দিছোঁ। এতিয়া অলপ উতলিবলৈ দিম বস্তুটো। এয়া প্ৰায় উতলিছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দি আকৌ অকণমান উতলিবলৈ দিম। তাৰপিছত মই অলপ গৰম পানী দি দিম। 4জনৰ জোখাৰে অলপ গৰম পানী দি দিম। এতিয়া অকণমান উতলক। এতিয়া পানী দিব হৈ গৈছে। মই এতিয়া ইয়াতে গৰম পানী দি দিম অলপমান। অলপমান গৰম পানী দি দিছোঁ। এইখিনি এতিয়া অলপ দেৰি উতলিবলৈ দিম। উতলি পেলাই যেতিয়া অলপ ঘন হ'ব, ঘন হ'লে ৰখাই দিম। এইটো আচলতে আমাৰ থলুৱা খাদ্য, সকলোৱে বনাই খাব পাৰে, কাৰণ ঘৰতে সকলোৱে নৰসিংহ গছ থাকেই, মাছ লোকেল মাছ পায়েই। সকলোৱে খাই চাব, বহুত ভাল লাগে। এয়া হৈ গৈছে আৰু এতিয়া মই কাঢ়িম এইখিনি। এয়া হৈ গৈছে প্ৰায়। এয়া মই কাঢ়িলোঁ। খুব ধুনীয়া হৈছে।
আপোনালোকেও ঘৰতে বনাই খাব, খুব টেষ্টি লাগে খাই, খাব লাগে মাজে মাজে, এইবিলাক ঔষধিৰ কাৰণেও লাগে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শুভৰাত্ৰি।